নমস্কাৰ নিউজ ফাৰ্ষ্ট অসমলৈ স্বাগতম ডিসলাইক বন্ধ কৰিবলৈ মোদীৰ প্ৰয়াস PMO ইণ্ডিয়াৰ ইউটিউব চেনেলত কোনো মন্তব্য কৰিব নোৱাৰিব আপুনি আনকি চেনেলটোত প্ৰচাৰ কৰা ভিডিঅ'ত লাইক বা ডিসলাইক কৰাৰ সুবিধা প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া মন কি বাত কাৰ্যসূচীত 10 লাখৰো অধিক লোকে অপছন্দ অৰ্থাৎ ডিসলাইক কৰাৰ পাছতেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশ্ন হল কেতিয়ালৈ পলাই ফুৰিব সৰ্বসাধাৰণৰ অপছন্দৰ বিষয়বস্তু হৈ পৰা মোদী চৰকাৰ ডিসলাইক বাটন বন্ধৰে সৰ্বসাধাৰণৰ শব্দত তলা লগাব পাৰিবনে মোদী চৰকাৰে নে সোশ্যাল মিডিয়াত আধিপত্য বিস্তাৰ কৰাৰ প্ৰয়াসেৰে শাসনৰ বাগজৰী মুঠিত আবদ্ধ কৰি ৰাখিব মোদী চৰকাৰে হেয়া পৰিলক্ষিত হ'ব পৰৱৰ্তী সময়ত নিউজ ডেস্ক ৰিপোৰ্ট নিউজ ফাৰ্ষ্ট অসম